নমস্কাৰ বন্ধুসকল, স্বাগত জনাইছোঁ আমাৰ ইউটিউব চেনেল আছাম ইলেক্ট্ৰিকেল এণ্ড প্লাম্বিং চেনেলৰ আন এক ভিডিঅ'লৈ। আজি বন্ধুসকল আপোনালোকৰ বাবে এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ, য'ত ভিডিঅ'ত আপোনালোকে দেখা পাব এইখিনি সামগ্ৰী দেখিছে আপোনালোকে। এইখিনি সামগ্ৰী আমি কিয় উলিয়াইছোঁ আপোনালোকে গম পাব যে এইখিনি বস্তু আমি ব্যৱহাৰ কেনেদৰে কৰিম। আজি আমি এই ভিডিঅ'টোত দেখুৱাই দিম। তো জড়িত থাকক ভিডিঅ'টোৰ সৈতে আৰু শেষলৈ চাই থাকিব। এই ভিডিঅ'টোৰ পৰা বহুত ইনফৰমেশ্যন পাব যে এই পাত দেখাত সাধাৰণ পাত প্লাছ সকলোৱে গম পায় প্লাছৰ ব্যৱহাৰ কি, কিন্তু আজি আমি দেখুৱাই দিম যে এই প্লাছ পাতৰ পৰা আমি কি কাম কৰিব পাৰোঁ, ৩-৪টা কাম কৰিব পাৰোঁ এই প্লাছৰ পৰা। তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰি লওঁ। তো এই দেখিছে সাধাৰণতে আমি এই প্লাছেৰে এই ৱায়াৰবিলাক এনেদৰে চেলাৰ বাবে আমি ব্যৱহাৰ কৰোঁ। তো সকলোৱে জানে, এইটো কথা হ'ল ইয়াত আৰু 3-4টা কাম কৰিব পাৰিম। কি কাম আমি দেখুৱাই দিম। তো ইয়াতে দেখিছে এইটো অংশৰে আমি ৱায়াৰবিলাক কাটি লওঁ, আপোনালোকে গম পায় ভালদৰে। আৰু ইয়াত আছে এই চাইড দেখিছে, এই ঘাটটো দেখিছে চাইডত, এই ঘাটেৰে আমি কি কৰিম সেইটো আপোনালোকক দেখুৱাই দিম। এনেকুৱা যি ধৰণৰ জীয়াই থাকে বা মোটা গুণা থাকে এইবিলাক আমি সাধাৰণতে এনেদৰে কাটো। কিন্তু এনেদৰে কাটিব নালাগে। এনেদৰে কাটিলে কি হয়, এই অংশটো আপোনাৰ নষ্ট হৈ যায়। তো এইটো আমি কৰাৰ কাৰণে কি কৰিম, এই অংশটো দেখিছে, এই অংশটোৰ পৰা আমি এনেদৰে কাটি ল'ব পাৰিম। যিবিলাক মোটা জীয়াই থাকে সেইবিলাক আমি এনেদৰে কাটি ল'ব পাৰিম। তেতিয়াহ'লে আমাৰ প্লাছ পাতৰ কোনো ক্ষতিপূৰণ নহয়। এইটো আপোনালোকে গম পাব। কেতিয়াও এনেদৰে নাকাটিব, এনেদৰে এইটো অংশতে নাকাটিব। এইটো অংশ কেৱল আমাৰ এই ৱায়াৰটো চেলোৱাৰ কাৰণে, যিটো ৱায়াৰৰ ইনচুলেশ্যন থাকে ইনচুলেশ্যনটো মানে এৰাই দিয়াৰ বাবে। তো এইটো অংশ আপোনালোকে গম পালে। আৰু ইয়াত এটা অংশ থাকে এইটো একেবাৰে সন্মুখৰ, এই অংশটোৰ দ্বাৰা আমি কি কৰোঁ, যিকোনো ৱায়াৰৰ যিবিলাক আপোনাৰ ইনচুলেশ্যন গুচাই পেলাই আমি যিটো গুণা পাওঁ সেই গুণাটো ইয়াত এনেদৰে তাত দিব পাৰোঁ, নাইবা আপোনাৰ এই নাটবিলাক এনেদৰে তাত দিব পাৰোঁ। এতিয়া দেখিছে এনেদৰে। তো আমাৰ 2 নম্বৰ অংশটো গ'ল। এতিয়া থাকিব 3 নম্বৰ অংশ। 3 নম্বৰ অংশ হ'ল এইটোৰ ব্যৱহাৰ কি, এইটো ব্যৱহাৰ আমি সাধাৰণতে এই যিবিলাক নাট আছে এই নাটবিলাক এনেদৰে ধৰাৰ বাবে আমি ব্যৱহাৰ কৰোঁ। দেখিছে টাইট দিয়াৰ বাবে, নাইবা আপোনাৰ নাটবিলাক লুজ দিয়াৰ বাবে এইটো ব্যৱহাৰ কৰোঁ। তো আপোনালোকে গম পালে যে প্লাছৰ ব্যৱহাৰ কোনটো হ'ল। তো এনেদৰে আপোনালোকে প্লাছবিলাক ভালদৰে ব্যৱহাৰ কৰিলে যিবিলাক প্লাছ আছে বা প্লায়াৰ আছে সেইবিলাকৰ লাষ্টিংটো বাঢ়ি যায়। তো এইটো ভিডিঅ'ৰ দ্বাৰা আপোনালোকে গম পাৰে। আৰু এইবাৰ থাকে আপোনাৰ ৱায়াৰ কাটাৰ সাধাৰণতে সকলোৱে গম পায় যে ৱায়াৰ কাটাৰ কাৰণে যিবিলাক ইনচুলেশ্যন বা ৱায়াৰ সেইবিলাক আমি কাটাৰ কাৰণে ব্যৱহাৰ কৰোঁ। যেনেদৰে দেখিছে এইবিলাক এনেদৰে দেখিছে, এনেদৰে কাটোঁ, নাইবা এনেদৰে চেলাই যাওঁ আমি। দেখিছে এনেদৰে চেলাব পাৰোঁ। কিন্তু ইয়াতো এটা বৰ জানিবলগীয়া কথা আছে, সেইটো হ'ল এইটো নাট দেখিছে, এইটো সাধাৰণ নাট। এই নাটৰ দ্বাৰা আমি কি কৰিম, এইটো লক কৰি থওঁ। লক কৰি থ'লে এতিয়া ওলাই নাহে। আৰু ইয়াক যদি প্ৰেছ কৰি এনেদৰে উলিয়াই দিওঁ ই খুলি আহিব। দেখিছে। কিন্তু কেতিয়াবা আমাৰ কাম চাম শেষ হোৱাৰ পাছত আমি কি কৰোঁ, এইডাল এনেদৰে জপাই থৈ দিওঁ আৰু এনেদৰে আমি থৈ দিওঁ। দেখিছে এতিয়া ই ওলাই আৰু নেক্সট কাম কৰিবৰ বাবে আমি এনেদৰে উলিয়াই যাওঁ। তো আপোনালোকে গম পালে এইটো নাটৰ কাম কি। নেক্সট থাকিব আৰু এটা নাট, এইটো নাট দেখিছে, এইটো নাটেৰে কি কৰোঁ, সাধাৰণতে কি হয়, আমি যিবিলাক ৱায়াৰ চেলাবলৈ গ'লে কি হয়, তাৰডাল এনেকৈ কাটা যায়, চেলোৱা নাযায়, এনেদৰে চেলোৱা নাযায়, এনেদৰে কাটা যায়। কিন্তু এই নাটৰ দ্বাৰা আমি কি কৰিব পাৰিম, এডজাষ্ট কৰিব পাৰিম। এডজাষ্টটো কেনেদৰে কৰিম, এই নাটটো আমি এনেদৰে অলপ লুজ কৰি লওঁ। লুজ কৰি পেলাই আমি আপোনাক য'ত লাগে আমি তাতে এনেদৰে লুজ কৰি ল'ম। দেখিছে, মানে এনেদৰে দিলে যিটো গেপ হৈ থাকে এই গেপৰ কাৰণে আপোনাৰ তাঁৰডাল ছিঙি নাযায়, মাজতে ইনচুলেশ্যন চেলা যায়। যদি আগৰ পৰা যাওঁ, এই দেখিছে এই গেপটো একেবাৰে নোহোৱা হৈ যায়। গেপটো নোহোৱা হোৱাৰ ফলত এইটো তাঁৰডাল ফাঁচকে এনেদৰে ছিঙি যাব। কিন্তু এইটো আমি এডজাষ্ট কৰি ল'ম, নাটটো এনেদৰে আনি ল'ম। দেখিছে, আনাৰ পাছত এইখিনিত থাকি যাব। নাটটো এনেদৰে টাইট দিলে হ'ল। দেখিছে, নাটটো এনেদৰে টাইট দিলে এইডাল এনেদৰে দিয়া হৈ দিব। এতিয়া তাঁৰডাল চেলোৱাত অসুবিধা নহয়। আপুনি এনেদৰে লওক আৰু এনেদৰে চেলাব পাৰিব। দেখিছে, ইয়াত মাজতে এনেদৰে ছিঙি নাযায়। যদি এইটো লুজ কৰি তললৈকে লৈ তাঁৰডাল ছিঙি যাব। দেখিছে, এনেদৰে দিলে চেলাব গ'লে এই গেপটো নোহোৱা হৈ যায়। আৰু তাঁৰডাল মাজতে এনেদৰে আমি ইনচুলেশ্যন চেলাব গ'লে এইডাল একেবাৰে কাটা যাব। তো এইডালৰ কাম আছিল এই নাটটো এডজাষ্ট কৰি আমি কেনেদৰে কৰোঁ আপোনালোকক দেখুৱাই দিলে। বহুতে জানে, হয়তো বহুতে নাজানে। নজনাবিলাকৰ বাবে এইটো ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে আমাৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো ভিডিঅ'টো আজিলৈ ইমানেই। আগন্তুক সময়ত আমি আৰু নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম। তো আজিলৈ ইমানেই, ধন্যবাদ।